Hey guys, কলডিল খাই আমি সকলোৱে বহুত ভাল পাওঁ নহয় নে বাৰু কিন্তু আমি কলডিল কাটোতে সদায় ওপৰৰ বাকলিটো পেলাই দিও বুঢ়া বুলি হেতু আমি এটা ব্যঞ্জন বনাব পাৰো আপোনালোকে জানে নে ইয়া মই কলডিলৰ বাকলিবোৰ ধুনিয়াকৈ ধুই পেলাই এইদৰে ৰিং শেপত কাটি ললো কাটি পেলাই ধুনিয়াকৈ এতিয়া বাটি এটাত লৈ লৈছো তাৰ পিছতে অন্য এটা বাটিত মই অলপ পিঠাগুৰি ললো অলপ ললো বেসন তাত দিলো অলপ জলকীয়া গুৰি হালধি দিলো সোৱাদ অনুযায়ী নিমখ দিলো তাৰ পিছত অলপ গোটা জিৰা দি দিলো এইখিনি ধুনিয়াকৈ মিক্স কৰি ললো তাৰ পিছত অলপকে পানী দি পেলাই বেটাৰ বনাই ললো বেছি পনিয়া কৰা নাই বেটাৰটো তাৰ পিছতে বাকলিখিনি দি পেলাই ধুনিয়াকৈ হানি ললো এতিয়া কেৰাহীত তেল গৰম কৰিলো তেল গৰম কৰি ইয়াৰ ওপৰৰ পৰা দি দিলো উলট পালট কৰি পেলাই পকৰিখিনি ধুনিয়াকৈ ভাজি ললো তাৰ পিছত অলপ কৰকৰীয়া হোৱা দেখাত বস্তুখিনি নমাই দিলো নমাই দি লৈ এয়া আমাৰ কলডিলৰ বাকলিৰ পকৰি ৰেডি আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পাইছে যদি পেজটো ফলো কৰি দিব